Hello friends, welcome to Techtalk Assam. আৰু আজি আমি আনবক্সিং কৰিবলৈ গৈ আছো আমাৰ যিটো নতুন ইয়াৰফোন আহিছে Mi in-ear headphone Pro HD। আহক তেতিয়াহ'লে আমি প্ৰথমতে আনবক্স কৰোঁ। এইটো আমি অৰ্ডাৰ কৰিছো mi.com ৰ ইণ্ডিয়ান অফিচিয়েল ৱেবছাইটত আৰু এইটো প্ৰাইচ আছিল 1999। এইটো হ'ল Mi in-ear headphone Pro HD ৰ বক্স। পেকটোত লেফট সাইড এণ্ড ৰাইট সাইডে Mi logo, ওপৰ ফালে আছে হেডফোনডাল আৰু লিখা আছে হাই ৰেজ অডিও। পিছপিনে উল্লেখ আছে ইয়াৰ স্পেচিফিকেশ্যন, প্ৰাইচ, পিছত এটা চাইনিজত উল্লেখ আছে। আহক এতিয়া ইয়াক ওপেন কৰোঁ। পেকেটটো খোলাৰ পিছত আমি ভিতৰত দেখিবলৈ পাইছোঁ এটা ধুনীয়া পেকেজিং। গ্লাছ বক্সৰ ভিতৰত হেডফোনডাল, পিছপিনে উল্লেখ আছে ইয়াৰ স্পেচিফিকেশ্যন, প্ৰায়খিনি চাইনিজত লিখা আছে Mi in-ear headphone Pro HD। এই হেডফোনডাল মিৰ কাৰণে বনাইছে ওৱান মোৰ কোম্পানীয়ে। লগতে আহিছে এখন ইউজাৰ মেনুৱেল যিখন আছে চাইনিজ আৰু ইংলিছত। ইয়াত উল্লেখ আছে হেডফোনডালত থকা নেভিগেশ্যন বাটন কেইটাৰ কাম, কোনটোৱে কি কাম কৰিব। লগতে ইনক্লুড আছে এটা মাইক, যিটোৰে আপুনি কল কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব এই হেডফোনডাল। লগতে আহিছে এটা হোৱাইট কালাৰ বক্স। চাওঁ বক্সৰ ভিতৰত কি আছে। বক্সৰ ভিতৰত আছে এটা কেৰিং কেছ, এটা চাইডে লিখা আছে ওৱান মোৰ ডিজাইন। ওৱান মোৰ ডিজাইন হ'ল এই হেডফোনডালৰ মেনুফেকচাৰাৰ আৰু তাৰ বিপৰীত চাইডে আছে MI logo। এতিয়া আমি ওপেন কৰিম এই হেডফোনডাল। ওকে, লগত আহিছে 4টা ইয়াৰবাড, এক্সট্ৰা স্মল আৰু লাৰ্জ। ধুনীয়া পেকিং। হেডফোনডালৰ যিটো 3.5mm জেক আছে সেইটো গোল্ড প্লেটেড হয়। কেবলডালৰ কোৱালিটি ভাল হয়। কেবলডালৰ দৈৰ্ঘ্য 1.2 মিটাৰ। ওপৰত লিখা আছে HD অডিও চিলভাৰ, পিছপিনে আছে অলপ প্লাষ্টিক। হেডফোনডালৰ পজিশ্যনিং 45 ডিগ্ৰী এংগুলাৰ হয়, যিটোৰ পৰা এইটো আপুনি কাণত যেতিয়া ইউজ কৰিব তেতিয়া আপুনি কোনো ধৰণৰ অসুবিধা নাপাব। এইটো কমফৰ্টেবল হ'ব আৰু আপুনি বহুত সময়লৈকে গান শুনি থকাৰ ফলত কোনো ধৰণৰ প্ৰব্লেম নাপাব। এইটো হ'ল ইয়াৰ কণ্ট্ৰলাৰ আৰু মাইক। ইয়াত 3টা বাটন আছে, ভলিউম ইনক্ৰিজ, ভলিউম ডাউন আৰু কল ৰিচিভ এণ্ড এণ্ড বাটন। এয়া আছিল আজিৰ কাৰণে আমাৰ আনবক্সিং। ইয়াৰ ফুল ৰিভিউ আপোনালোকে দেখিবলৈ পাব আমাৰ চেনেলত অতি শীঘ্ৰে। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেল টেকটক আছাম। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বাই বাই।